হাই ফ্ৰেণ্ডছ, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি নতুন এটা পদ্ধতিৰে দহি বটিবলৈ লৈছিলোঁ আৰু ভাবিলোঁ সেয়ে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে বলকচোন মই কেনেকৈনো দহি বটিলোঁ ভিডিঅ'টো চাওঁ। ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। তেনেহ'লে বলকচোন আমি ভিডিঅ'টো চাওঁ। দহি গুঠিবলৈ মই এনেদৰে গুলি সূতা লৈ লৈছোঁ ফুলৰ ৰঙেৰে, ৰেড আৰু য়েল্লো, আৰু এয়া লৈছোঁ চিফন, আৰু এয়া মই বেজিত গুলি সূতা সুমিয়াই লৈছোঁ। প্ৰথমে মই চাদৰখন এনেদৰে বহলাই মোকলাই লৈছোঁ, আৰু এতিয়া এইটো মই এটা দহি আগতে গুঠি ৰাখিছিলোঁ, আৰু এতিয়া মই ছেকেণ্ডটোৰ পৰা আপোনালোকক দেখুৱাই যাম। চাওক, মই এনেদৰে ৰেড কালাৰ গুলি সূতা এনেদৰে চাদৰত সুমিয়াই ল'লোঁ, আৰু এতিয়া এনেদৰে দুটা গাঁঠি লগাই এইখিনি মোৰ উলিয়াই লোৱা চিফনখিনি মই অকণমান ভাগ কৰি উলিয়াই লৈছিলোঁ চিফন। এনেদৰে মই মাজত গাঁঠি তিনিটা দি লৈছোঁ, আৰু এতিয়া সন্মুখৰ ফালে থকা সূতাখিনি এনেদৰে উভতাই আনি বেজিটো তলৰ ফালেৰে কৰি ওপৰৰ সূতাডালৰ লগত এটা গাঁঠি লগাই লৈছোঁ। এই গাঁঠিটো আপোনালোকে অকণমান টানকৈ টানি মাৰিব যাতে খুলি নাযায়। এই গাঁঠিটোৰ লগতেই আপোনালোকৰ দহিটো ডিপেণ্ড কৰিব। এয়া এনেদৰে মই দুটা গাঁঠি লগাই মাজেৰে বেজিটো সুমিয়াই এনেদৰে সমান জোখত কেঁচিৰে কাটি ল'লোঁ। এয়া চাওকচোন, একেবাৰে সহজ নহয়নে দহি গোঠা এনেদৰে। আৰু এয়া চাওক, মই ফাৰ্ষ্ট দহিটো অকণমান চুটিকৈ ৰাখিছোঁ আৰু মাজৰ ৰেড কালাৰটো অকণমান দীঘলকৈ ৰাখিছোঁ, আৰু এতিয়া অকণমান ঠাই এৰি পিনে মই নেক্সট দহিটো গুঠিবলৈ লৈছোঁ। নেক্সটটো মই য়েল্লো কালাৰতে দিম, ছেম ফাৰ্ষ্টটোৰ নিচিনাকৈ। এয়া চাওক, মই এতিয়া এনেদৰে দুটা আকৌ মাজত গাঁঠি লগাই লৈছোঁ, আৰু প্ৰথমৰখিনি উভতাই আনি তলেৰে এনেদৰে গাঁঠি দুটা লগাই ল'ম, আৰু ছেম প্ৰচেছতেই মই এনেদৰে গাঁঠি লগাই লৈছোঁ। এয়া চাওক, মই এনেদৰে মাজেৰে আকৌ বেজিটো পাৰ কৰি সমান জোখত কাটি দিলোঁ। এইটো চাওক মোৰ ডিজাইনটো, মই দুইফালে দুটা অকণমান চুটিকৈ ৰাখি মাজৰটো অকণমান দীঘল কৰি ৰাখিছোঁ। মই এইটো ডিজাইনতে এয়া এনেদৰে গুঠি গৈছোঁ। ফাৰ্ষ্টটো মই দুটা য়েল্লো আৰু মাজৰটো ৰেড দিছোঁ, আৰু ছেকেণ্ডটো মই দুটা ছাইডৰ দুটা ৰেড আৰু মাজৰটো য়েল্লো দিছোঁ, আৰু দুইটাৰে মাজত অকণমান গেপ ৰাখিছোঁ, আৰু এই মাজৰখিনিত মই অকণমান বেছিকৈ 3 ইঞ্চিমান গেপ এটা ৰাখি লৈছোঁ। আৰু এনেদৰে মই এয়া গোটেইখিনি কমপ্লিট কৰিলোঁ। চাওকচোন, নহয়নে একেবাৰে সহজ, আৰু ডিজাইনটোও ভাল লাগিছে নহয়নে, একেবাৰেই এটা নতুন ডিজাইন। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে? যদি ভাল লাগিলে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।